গাইছ আজিও আহিছোঁ খেলিবা ৰাতিপুৱা ৰাতিপুৱা বাৰু। হেল্ল' ফ্ৰেণ্ড, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল। মই ক্ৰিকেট খেলিব অহাৰ আগে আগে লগৰকেইটাই খেলা ষ্টাৰ্ট কৰিয়ে দিছে। আৰু মই অহাৰ লগে লগে দুবৰি বনৰ নিয়ৰবিলাক এনেকৈ গছকি ফুৰিছোঁ, কাৰণ দিনটো জোতা মোজা পিন্ধি থাকিব লাগে যে। আৰু আমাৰ খেলা আৰম্ভ হৈ গ'ল। এয়া বিতুল দাই বল দিবলৈ আৰম্ভ কৰিছে আৰু মাহাৰে বেট ধৰিছে। বিতুল দাৰ পাৰফৰ্মেঞ্চটো আজি অকণমান বেয়া হ'ল, কাৰণ এইটো বলত ভাল এটা কেচ ধৰিব পাৰিলে হয়, কিন্তু বিতুল দাই মিছ কৰিছে। আৰু পিছত গাইছ ময়ো অকণমান খেলিলোঁ, কিন্তু মোৰো প্ৰথমবাৰতে আউট হৈছিলোঁ, কিন্তু তেওঁলোকে এবাৰ চান্স দিলে বাৰু। খেলিলোঁ বাৰু, মোৰ ইমান অভিজ্ঞতা নাই, কিন্তু বহুত ভাগৰ লাগিছে। আৰু ৰাতিপুৱাৰ ভাগ গাইছ, ৰাতিপুৱাৰ ভাগত দোকানৰ পৰা চাহৰ নাস্তা অকণমান আনিলোঁ আৰু গাইছ মোৰ কণ্টেণ্টবিলাক ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰিব আৰু ফ'ল' কৰি দিব। ধন্যবাদ।